হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালে, মোৰো ভালে। মই আজি আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ব্লগ লৈ আহিছোঁ। ব্লগটো হৈ গ'ল বিয়াৰ। আমি কালি ৰাতি এখন বিয়া খাবলৈ গৈছিলোঁ, তাৰে অলপ ভিডিঅ' কৰি আনিলোঁ। বিয়াৰ ব্লগ হিচাপত নহ'লে, কিন্তু অলপ চলপ মই চেষ্টা কৰিলোঁ বনাবলৈ। এতিয়া আমি মোৰ পেহী গৈছিলে, খুৰী গৈছিলে, আমি সকলোবোৰ একেলগে গৈছিলোঁ। ওপৰলৈ উঠি গৈছোঁ। এইখন ৰিজৰ্টত তেওঁলোকে বিয়া পাতিছিল, বিয়া ভৱনত। ইমান ধুনীয়া জেগা, কৈছোঁ নহয়, ইমান ধুনীয়া ভিউ। আমি ভিতৰ আহি পাই গ'লোহি। ইয়াতে কইনা সজাই, কইনাক থোৱা হৈছে। ইয়াতে কইনাৰ বে বনোৱা হৈছে ইয়াত। সেয়া কইনাৰ বেটো মানুহে ফটো পূৰা উঠি আছে। ইমান ধুনীয়া লাগিছে, কইনাজনীক বহুত ধুনীয়া লাগিছে। আৰু চবে ফটো পূৰা মাৰিছে। আমিও অলপ চেলফি মাৰি ল'লোঁ। তাৰে ফটো এখন দুখন আপোনালোকৰ মাজলৈ দেখুৱালোঁ। আৰু এয়া মোৰ খুৰী বাই লগত মাৰিছিলোঁ ফটো। এয়া কইনাৰ লগত ফটো উঠিবলৈ গৈছিলোঁ। তাতে খুৰীহঁতি ফটো উঠি আছে। কালি ৰাতি সঁচাকৈ বহুত ভাল লাগিলে। চিনি নাপাওঁ, কিন্তু ফটো উঠাই থাকোঁতে মই ভিডিঅ' কৰি আছিলোঁ। তাতে কইনাজনীক বহুত ধুনীয়া লাগিছে। কইনাজনী মোৰ ৰিলেশ্যনৰ বাই হয়। খুৰী আৰু বাই লগত ফটো মাৰিছিলোঁ। খোৱা বোৱাটোৰ ভিডিঅ' কৰিব নহ'লে, কাৰণ খোৱা টাইমত মই পাহৰিয়ে গ'লোঁ যে ভিডিঅ' কৰিব লাগে। তাৰপিছত হলৰ পৰা ওলাই আহি ৰিজৰ্টত চুইমিং পুল আছে, সেয়া দেখালোঁ। চাওক কিমান ওপৰৰ পৰা কৰিছিলোঁ ভিডিঅ'টো। তাৰপিছত তলত আহি পেলাই এখন ভিডিঅ' কৰিলোঁ, ফটো মাৰিলোঁ। তলত আহি পেলাই আকৌ ভিডিঅ' কৰি থলোঁ অলপ। ইমান মানুহ, চবেই একদম ইয়াত আহিছে ফটোশ্বুট কৰিবলৈ। একদম চবেই ৰিলচ বনাইছে, ভিডিঅ' বনাইছে, ফটো মাৰিছে। চবেই যি টি কৰিছে। তাৰ লগতে চুইমিং পুলৰ লগতে আছে, বহিবলৈ বাবে সুবিধা দি থোৱা আছে। তাৰপিছত হৈ গ'ল একুৰিয়ামৰ ভিতৰত বৰগছ নামটো। এই ৰিজৰ্টখনৰ নামটো হ'ল বৰগছ। তাৰ মেইন ড'ৰেদি যাব লাগে এইফালেদি। আৰু ধুনীয়াকৈ সজাই থোৱা আছে। ইয়াত বহুত ধুনীয়া ধুনীয়া বস্তু আছে চাবলগীয়া। ইয়াতো চাওক ইমান ধুনীয়া লাগিছে। চব কেঁচা ফুল হয়, আৰু তাত বহুত ফুল আছে। ৰাতি হ'ল, সেইকাৰণে মই ফুলবোৰ উঠাব নহ'লে, বাহিৰত আছিলে। আকৌ ইয়াত মাছ, অকণি অকণি ৰং বিৰঙৰ মাছ, ইমান ধুনীয়া ধুনীয়া মাছ দেখিছেনে? পানীৰ ভিতৰত একদম বহুত ভাল লাগিলে। কালি ৰাতিৰ সঁচাকৈ বিয়াখন বহুত ভাল লাগিলে। আৰু বৰগছ ৰিজৰ্টখনৰ নামটো সেই বৰগছ, বহুত ধুনীয়া। আৰু ইয়াত বিয়া পাতে। এয়াই হৈ গ'ল আজি মোৰ ব্লগটো। তাৰপিছত এতিয়া আমি এনেকৈ বিয়া খাই আজৰি হৈ তাৰপিছত ঘৰলৈ আহিবৰ কাৰণে মাত লগাবলৈ গ'লোঁ। তাৰে অলপ আৰু ভিডিঅ' কৰি দেখালোঁ। এয়াই আছিল মোৰ আজি ব্লগটি। আপোনালোকে যদি চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব। থেংক ইউ, বাই বাই।